তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আছাম ইডিয়টছ ব্লগৰ এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আমি যিহেতু ব্লগ ভিডিঅ' বনাওঁতো আমাৰ ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম হয়, মানে হাতত মোবাইলটো লৈ। তো সেইকাৰণে ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দিছিলোঁ। বহুত বছৰ ধৰি পৰি আছিলে, কেইবছৰমান হ'ল অৰ্ডাৰ দিয়া, আজি আহিছে আৰু। তো কি বস্তু চাই লওঁ আহক। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এইকেইদিন কলেজ আহি থাকিবলগীয়া হৈছে, যাৰ বাবে আপোনালোকে ভিডিঅ'বিলাক অলপ কমকৈ পাইছে। তো হ'লেও আমি চেষ্টা কৰিম যিমান পাৰোঁ ভিডিঅ' দিবলৈ। আৰু আমাৰ আৰু এটা সুখবৰ আছে যে আমাৰ চেনেলে 50টা ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তো এইটোতো আমাৰ বাবে এটা ডাঙৰ কথাই। আৰু আপোনালোকে ভিডিঅ'বিলাক চাব, দেৰি হ'লেও আমি মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো কলেজ আহি থকাৰ কাৰণে একদিন প্ৰব্লেম এটা হৈছে বাৰু। তো ফ্ৰেণ্ডছ, আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আমি আগুৱাই যাব নোৱাৰোঁ। তো আপোনালোকে আমাক ছাপোৰ্ট কৰি থাকিব এনেদৰেই, যাতে আমি বেলেগ ইউটিউবাৰৰ দৰে আমিও আগুৱাই যাব পাৰোঁ। এতিয়া আমি মাছগাঁও নামঘৰটোত পালোহি। গাইজ, এতিয়া আমি ফ্লিপকাৰ্ট অফিচ আহি আছোঁ। বস্তুটো হোম ডেলিভাৰী কৰে, হ'লেও আমি কলেজ যিহেতু আহি আছোঁ, একেবাৰে অফিচত সোমাই লৈ যাওঁ বুলি ভাবিছোঁ আৰু। তো যাওঁ, আমাৰ মানে ভিডিঅ' বনাবলৈ সুবিধাৰ কাৰণে পাৰ্চেলটোৰ লগতে মোৰ ভাগৰো পাৰ্চেল এটা আহি আছে। তো সেইটো পাৰ্চেলো আনবক্সিং কৰি ল'মগৈ, ব'লা। তো গাইজ, এতিয়া আমি পাই গৈছোঁ ফ্লিপকাৰ্ট অফিচ। তো অফিচটোৰ ভিতৰলৈ যাওঁ, পাৰ্চেলকেইটাও লওঁগৈ। তো বন্ধুসকল, এতিয়া আমাৰ মানে যোনজন মানুহে আমাক ফ্লিপকাৰ্টৰ বস্তুটো আমাক দিব পাৰ্চেলকেইটা, দাদাজন অকণমান চাহ খাব গৈছে, সেইকাৰণে আমি অকণ ৰখি আছোঁ। তো দাদাজন আহক, কিমান দেৰি হয় বা জানো। বন্ধুসকল, এতিয়া আমাৰ পাৰ্চেলটো আনবক্সিং কৰা হৈছে। সুন্দৰকৈ আনবক্সিং কৰি আছে। সুন্দৰ নাই হোৱা, সুন্দৰ নাই হোৱা। আমাৰ বস্তুটো ওলাবহে লাগে আৰু, লাহে লাহে ফালি দিয়া ভালকৈ নহয়। কিনো ওলাব তাকে চাওঁচোন। কাঠ এডোখৰ ওলাই আহিলে বোলে এতিয়া। নাইচ, কিবা ফাইনেলি গাইজ জালাক কিবা এটা ওলাইছে আৰু দেই। ফাইনেলি গাইজ, আমাৰ চেলফি ষ্টিক আহি গ'ল। চেলফি ষ্টিক আহি গ'ল আমাৰ। চাওঁ, তো আজিৰ পৰা ব্লগিঙৰ কাৰণে একদম সুবিধা হ'ব দেই আমাৰ। হাতেৰে মোবাইলটো ধৰি ধৰি বৰ দিগদাৰ হয়। চ' আমি চেলফি ষ্টিকলৈ অকণমান শ্বুট কৰি দেখাম আৰু। বস্তুটো মজা আহিছে ন, ঠিকে আছে। তো ফ্ৰেণ্ডছ, আকাশেও পাৰ্চেল এটা আনিছিলে, চাই লওঁ। চেপেটা হৈ আহিছে চেনেললৈ। চেণ্ডেল চেপেটা হৈ আহিছে পুৰা, ঠিকে আছে, মালটো ধুনীয়া আহিছে ন।
তো ফ্ৰেণ্ডছ আমি আগতে এনেদৰে ব্লগ বনাইছিলোঁ তো এনেদৰে বনালে মানে বহুত অসুবিধা হয় তো হাতত যদি মোবাইলটো লৈ থাকোঁ মানে গোটেই জেগাকণ কভাৰ কৰিবলৈ বেয়া হয় তো আজি চেলফি ষ্টিকডাল আনিলোঁ তো গাইছ এতিয়া আমি গাড়ী উঠিলোঁ তো আমি কলেজ যাওঁ গাইজ এতিয়া আমি পাই গ'লোহি কলেজ তো হেল্ল' গাইজ তো এতিয়া মই ঘৰলৈ অকলে অকলে আহি থাকিবলগীয়া হৈছে আকাশ মমায়েকৰ ঘৰত ভাওনা চাবলৈ গ'ল কাকজানত তো এয়াই আৰু অকলে অকলে আহি আছোঁ তো আজি যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই